গুড মৰ্নিং সকলোকে আৰু ডিপ্লিনা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান ঘৰতে আছোঁ। ঘৰৰ মানে কাম বন হৈ আছে আৰু এইখিনি পাকঘৰৰ কামখিনি কৰি থকা হৈছে। বেক চাইডত আধা মোচা হৈ আছে, এফালে মুচিলোঁ আৰু এফালে আধা মোচা হৈ আছে আৰু দুৱাৰ চোৱাৰবিলাক লগোৱা হৈছেগৈ প্ৰায়। আৰু এইকেইদিন ভিডিঅ' দিয়া নাই আৰু বতৰটো খুব বেয়া আৰু ভিডিঅ'খিনি মই মানে বনাবও পৰা নাই, কামত ব্যস্ত। আৰু আজিৰ পৰাতো আৰু কাম ওলাব, বিশেষকৈ কাইলৈৰ পৰা অম্বুবাচী ষ্টাৰ্ট হ'ব। গতিকে অম্বুবাচীৰ কাম মানে বহুত বেছি আছে আৰু ভিডিঅ'টো আজি স্কিপ নকৰিব, চাই থাকক আপোনালোকে। আৰু এইটো হৈছে আমাৰ বেক চাইডৰ পৰা মানে পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো, মানে পাকঘৰৰ পৰা কেনেকুৱা হ'ব। আৰু ইয়াত মাটি ভৰাইছে যোৱাকালি আৰু এইখিনি টিপ ল'বলৈও এতিয়া বহুত সময় লাগিব আৰু পাকঘৰটো যথেষ্ট দীঘল হ'ব, মানে পাকঘৰটো অলপ দীঘল ডাঙৰকৈ বনোৱা হৈছে আৰু অলপ মোচা হৈছে, বাকীবোৰ মুচিবলৈ আছে। কাঠি বেৰে, গোটেই বেৰকেইখন আমাৰ কাঠি বেৰে দিয়া হৈছে, খিৰিকী লগোৱা হৈছে, দুৱাৰ দিয়া হৈছে আৰু এইফালে চিধা বাগানখন আৰু বহুত ধুনীয়া লাগিব এইখনত একচুৱেলি থাকি। আৰু এইফালে এটা মাজৰ ৰুম এটা আছে এইটো, আৰু ভিতৰত মানে কাপোৰবোৰ মেলি দিছোঁ। বৰষুণত ক'তো কাপোৰ মেলিবলৈ জেগা নাইকিয়া হৈছে, সেইখিনি ধুই মেলি আৰু ইয়াতে মেলি থৈছোঁ। যিহেতু এতিয়া বৰ্তমান ঘৰ লোৱা হোৱা নাই আৰু টিং লগোৱা হ'ল ন, সেইবাবে সুবিধা হৈছে আৰু কাপোৰখিনি মেলিবলৈকে। আৰু এইফালেও খিৰিকী দিয়া আছে এনেকৈ, আৰু তিনি মোচা হৈছে আৰু দুবাৰমান মুচিব লাগিব। অকলে মোচা বহুত টাইম লাগিছে। এইফালে পৰিৱেশটো খুব ভাল লাগিব, কিন্তু এই হাবিবিলাক মানে চাফা কৰিবলৈ আছে আৰু হাবিবোৰ চাফা কৰিলে ভাল হ'ব। আৰু তাৰপিছতে আৰু এয়া আগফালৰ, আৰু আগফালে এইবোৰ মানে কাপোৰে মেলি থৈছে চববোৰ, আৰু এইটো হ'ব প্ৰত্যেক ৰুম এনেকৈ। আৰু কি হয় কি নহয় দেখা যাম। আৰু খিৰিকীখন আছে, খিৰিকীখনৰ অকণমান মই ভাবিছিলোঁ গ্লাছখন কিবা হ'ল বুলি, কিন্তু হোৱা নাই। পিছত মানে চাওঁতে গম পাইছোঁ আৰু কি হয়। আৰু বাট মানে গোটেইখিনি চাফা চিকুণ কৰিবলৈ আছে আৰু বৰষুণৰ বতৰ, আকৌ বৰষুণে মানে চফা কৰা বেছি দিন হোৱা নাছিলে, কিন্তু বৰষুণ দি আছে, পানীবোৰ পাইছে, আকৌ পতাপত মানে ঘাঁহবোৰ গজি গৈছে, পূৰা হাবি হৈ গৈছে আৰু এইখিনি চফা কৰোৱাব লাগিব। আৰু এইফালে এয়া মাছ মানে পুখুৰীত মেলাখিনি দেই। প্ৰথমতে ভাবিছিলোঁ এইখিনি শিঙৰা মাছ ওলাইছে বুলি, তাৰপিছতে ভাত কেইটামান দি সেইটো পাতি দিলোঁ। তাৰপৰা দেখিছোঁ আমি জিৰণীয়া মাছখিনি, কৰ্চ মাছখিনি ওলাইছে আৰু মাছ ডাঙৰ হৈছে। অৱশ্যে মাছ মেলা এমাহমানহে হৈছিলে আৰু ডাঙৰ হৈছে। ভাত খাবলৈ আহি একদম ইয়াত সোমাই গৈছেহি আৰু ভালেই হ'ল, চাবলৈ পালোঁ। আৰু গৌৰৱে ক'ব পাৰোঁ মোৰ মানে দুখৰ কাৰণটো কি শুনিব দেই। দুখ মানে এইটো কাৰণে, মোৰ নখকেইটা মানে ভাঙি পেলালে। এইকণ আছেগৈ, আমাৰ সোণে ভাঙি একদম শেষ কৰি দিলে। আৰু এতিয়া বৰষুণত এতিয়া ভিডিঅ' বনাই আছোঁ আৰু নখকেইটা ভাঙিলে কাৰণে মই মানে তাক নামাতোঁ, আৰু নমতা কাৰণটোও জানিব, কি কৰিলে কেনেকৈ ভাঙিলে সেইটো চাব দেই, মানে ছিষ্টেমটো চাব কেনেকুৱা ডিজাইনত ভাঙিছে নখকেইটা। আৰু নখকেইটা ভঙাৰ কাৰণে তাক মই নেমাতোঁ, এতিয়া ছমাহ হ'লে নেমাতোঁ, তাৰ সেইটো পানিছমেণ্ট হ'ব। মানে ইমান উৎপাত কিয় মানে ন, তোমাৰ চোলা পিন্ধিবলৈ দিছা, মৰমো কৰা, আকৌ ইমান উৎপাত কিহৰ, মানে কিহৰ উৎপাত এয়া? আয়ো ইষ্টাৰাম হাঁহি দেখা মই বুজাওঁ এটা, মোক বুজাই এটাই, তেনেকুৱাই মানে ইমানেই উৎপাত মই কৈছোঁ নহয়। তাত বাজিব এইটো এই টাইমটো এনেই দেখুৱাই থাকে, 22 ছেকেণ্ড 23 ছেকেণ্ড এইবোৰ দেখুৱাইছে। সেইটো ষ্টাৰ্টিঙত দেখুৱাব। অঁ এই মই ভিডিঅ' নাই কৰাহে, ভিডিঅ'ত পুৰা নহয় চা। তই এতিয়া মোক ক'লি বোলে মই হেৰি কি কৰি আছিলোঁ সেইকণে? অঁ ভাং খাইছোঁ, নিচাত বলকি আছোঁ ন, নিচাত বলকি আছোঁ। ভাল লাগে মোৰতো টকনিয়ে ভাঙি পেলাওঁ দেই। ভিডিঅ'টো অফ কৰি লওঁ। নাই ভিডিঅ' নাই হোৱা, এনেই মোবাইলটো টুৱাই আছোঁ। এইবোৰ কিতাপবোৰ এনেই পঢ়ি আছোঁ, পঢ়ি থাকিম যে এইবোৰ টুকাই থৈছোঁ। যুদ্ধ মাৰিছে, মই মাক কৈ দিম। মাক কৰে এটা মায়ে কৰে কয়, তোমাৰ মায়ে মোক একোতো নকয়। পঢ়ি আছোঁ, মোবাইল চোবাই নাচাওঁ। তুমি অলৰেডি ধ্বংস হ'লাই, মই নাই। এতিয়া পঢ়া শুনা বাদ দিয়া আৰু পানিছমেণ্টটো লৈ লোৱা, কেনেকৈ কি পাবা তুমিহে জানিবা আৰু দেই। এই পুখুৰী পাৰত বিখ্যাত যে ৰুৱাখন দেখিছেনে, সেইখন ময়ে দিয়া, মানে এই অপৰাজিতা ফুল বগাবলৈ ময়ে দিছিলোঁ আৰু ফুল গুচি কিবাহে হ'লগৈ সেইখন, আৰু ফুল চুল নাই, পানীয়ে চব শেষ কৰি দিলে আৰু মাছো ওলাই গ'ল। তাৰপিছতে ছাইডৰখনো এইবাৰ ভাবিছোঁ লৈ লওঁ, কাৰণ মাছখিনিতো অলৰেডি গ'লেই। আৰু এইফালে ফুলবোৰ হোৱা নাই, মানে ফুলা নাই। আৰু
এজনীটো উৎপাত মানে ক'বই নালাগে আৰু মোক ল'লে মানে একদম চেলেকি অৱস্থা বেয়া কৰি দিয়ে। বাকী আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।